সেইদিনা একেখন ট্ৰেইনতে আমি যাত্ৰা কৰিছিলোঁ এক অজান দেশলৈ। আপোনাক লগ পোৱাৰ বহুদিন পিছতো আপোনাৰ প্ৰতি থকা মোৰ অনুভৱ ব্যক্ত কৰিবলৈ সাহস হোৱা নাছিল। আপুনি কিন্তু সদায় মোৰ সন্মুখতে আছিল। তথাপি সেইদিনা অলপ সাহস গোটাই সেই ট্ৰেইনখনতে আপোনাক আপোনাৰ প্ৰতি থকা প্ৰেমৰ খবৰ হোৱাটছএপত জনাইছিলোঁ। তথাপি কিন্তু সন্মুখত ক'বলৈ সাহস হোৱা নাছিল। মোৰ হাৰ্টবিট চাগৈ সেইদিনা 150 মান পাইছিলগৈ। ৰাতিপুৱা শুই উঠি ব্লুটিক দেখিলোঁ হোৱাটছএপত, কিন্তু ন' ৰিপ্লাই। ভাবিছিলোঁ সম্পৰ্কবোৰ চাগৈ ইয়াতেই শেষ। আপুনি কিন্তু আগৰ দৰে মোৰ লগত কথা বতৰা পাতি গৈছিল। এনে লাগে মোৰ এই প্ৰেম যেন একপক্ষীয় নিস্বাৰ্থ প্ৰেম হৈয়ে ৰ'ল।